তো সেই কাজটা তো হিমাংশু দাস ব্লগস তো আজি হ'ব মানে ডেইলি ব্লগো নহয় যিহেতু আমাৰ স্কুল থাকে সেইকাৰণে ডেইলি ব্লগ নবনাওঁ তো আজি আমি ৰাতিৰ ব্লগটো অলপমান বনাম আপোনালোকক দেখাব চেষ্টা কৰিম তো আপোনালোকৰ ভিডিঅ'টো চাই খুব বেছি এনজয় হ'ব আৰু এতিয়া বাজিল মানে পূৰা একদম 8টা বাজিব হৈছে আৰু মানে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এতিয়া আমাৰ বাহিৰত যাওঁ ৰ'ব বাহিৰত কি হৈছে বাপৰে মাছ এই পুলক নিশাচৰে আনছি এই মাছটো পানীত পাইছি কেনে মজা ভাল লাগছি না আজি প্ৰথম ভাল লাগছি কিমান মান ওজন আছে 1 কিলো মান না মজা মজা এইটো মানে মাছ আৰু এইটো হ'ল পুলক নিশাচৰৰ ৱাইফ মিছেছ ইমান দিন মানে মাছ ধৰবা যা আছে আজি পুরা পুলক নিকাছৰে সাকসেস হৈ গেল আজি মাছ বিচাৰাত নেকি আজি সাকসেস হৈ গেলে পুরা ইমান মানে কমাই নাংগে আৰু ৰব ৰব আপোনালোকক ওজনটো কিমান আপোনালোক দেখাইছো ইয়াত মানে মাছটো জুখিব চাই দিয়ক গাইছ আৰু গাইছ মানে ইয়াত ওজনটো কিমান হ'ব চাও ৰব 1 কেজি নহল গাইছ একো নাই বাৰু তথাপিও পুলক দিয়া তথাপিও সাকসেস তো গাইছ মানে 1 কেজি বুলি কওঁ মানে 200 হে ডিফাৰেন্স আৰু মানে তো মানে ৰেখা বাইদেউ আজি কেনে ফিলিং আজি তুমি যা কাৰণে পালা মাছটো নেকি নাই মই থেপলা লগত গিলি পায়ে মানে পুলক নিকাছত দাদাক থেপলা বুলি মাতে মৰমতে তো গাছ মানে চাই লওঁ আৰু ৰাতি 11ত আমাৰ ভিন্দক আনিব যাম আমাৰ মানে ভিন্দু ট্ৰেইনৰ পৰা আহি আছে দিল্লীৰ পৰা ট্ৰেইনত আহি আছে পুৰা শিঙিমাৰীলৈকে আহিব গাড়ী লৈ তাৰ পৰা গাড়ী আহিবলৈ আহিব তো আমি ভিন্দু আনিবলৈ যাম তো এতিয়া ভিডিঅ'টো ষ্টপ কৰোঁ আৰু অলপমান আপোনালোকক দেখাইছোঁ আপোনালোকে ভিডিঅ'টো চাই লওক গাইছ ঐ লেংটা ক'ত যাৱা ক'ত যাৱা ঐ লেংটা ক'ত যাৱা ঐ তই লেংটা নকওঁ কি কৰা সঁচাকৈ লেংটা আছা উজ্জাত যা 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 হাগা লাগছে এই ৰাতি যা 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 পোৱালি তো কাশ্মীৰে ডেইলি ব্লগ বনাইছোঁ ভালে আছা খবৰ ভাল না ৰ'ব আমি ঠিক হ'ব পাৰা আলি ভালে আছা আৰু কাশ্মীৰে চবতকৈ মোৰ 3 নম্বৰমান ভিডিঅ'টো এইটো বাইদেউ আছিল লাইক কৰিব বুলি যি কৈছিল গাইছ মনত পৰিছে না অলপ ডেছক্ৰিপশ্যনত লিংকটো দিছোঁ চাব আপোনালোকে আৰু এইটো মইনাটো 1 বছৰ হ'ল ভালে আছা ভালে আছা বা আজি খানা ভাল হ'ব নেকি কি মাংস মুৰ্গী বঢ়িয়া বঢ়িয়া আজি খানা হ'ব আৰু গাইছ মানে মই এতিয়া পঢ়োঁ তো এইটো মোৰ ৰুমটো গাইছ এতিয়া মই পঢ়োঁ তো পঢ়িব লাগে গাইছ পঢ়িব লাগে আৰু এখন ভিডিঅ'টো পষ্ট কৰোঁ আৰু যিহেতু আমাৰ ভিডিঅ' আহিব আপোনালোক ভিডিঅ' আমি দেখাম তো এটা চাই দিয়ক তাৰমানে বহুত ডেইলি ব্লগ বনাই মই ৰাতি বনাই দিছোঁ তো চাই দিয়ক গাইছ চাই দিয়ক গাইছ আৰু চাব পাৰে গাইছ মানে টিউশ্যন কৰি পেলাই আৰু ইয়াত মানে আমাৰ মাছখানে কাটিলে আৰু আমাৰ মায়ে ৰান্ধি আছে তো মই অলপমান বেমাৰ ভাল পালানে তুমি অলপ পাইছোঁ ৰ এতিয়া ভগৱানে যেন তোমাক ভাল কৰক সোনকালে সেইকাৰণে কামনা কৰিলোঁ আৰু বহুতে চাগে জানে আৰু বহুতে চাগে নাজানে আমাৰ মাৰ এটা অপাৰেশ্যন হৈ গ'ল পাথৰ টিউমাৰ আৰু গলব্লাডাৰ আছিল তো বাকীখিনি এতিয়া বাৰু অপাৰেশ্যনটো ভালকৈ হৈ গ'ল আৰু এতিয়া অলপ ইমানো ভাল নাই আৰু অলপ ভাল হৈছে তো বাকীখিনি চাই দিয়ক গাইছ আৰু গাইছ মানে এতিয়া বাজিল 11টা আৰু মই ভাত খাওঁ মানে আৰু গাইছ মানে এতিয়া ভাত খাব গৈছোঁ এয়া হ'ল আজি মাছটোৰ আঞ্জা তো বহুতে বেছি ভাল লাগিছে খাব লাগিব তাৰমানে আৰু বোলে ভিন্দু এতিয়া নাহে ঘৰতে গ'ল আমাৰ তাতে অহা কথা আছিল নাহিলে আৰু গাইছ চাই দিয়ক পোৱা চাবা নাপায় যিহেতু আৰু গাইছ মানে আজি যোনটো মাছ পাইছোঁ ইমানে মানে টেষ্টি হৈছে মানে খাব ভাল লাগিছে ইমান দিনৰ মূৰত ইমান ধুনীয়াকৈ খাব পাইছোঁ যিহেতু আমাৰ অসমখনত এতিয়া অভাৱ অনটন হৈ আছে চাউল নাই বা দালি নাই এতিয়া আমি যে ভগৱানে আমাক কিবাকৈ চলি আছোঁ আৰু কিবাকৈ তো মানে আজি বহুতেই বেছি ভাল লাগিছে আজি ইমান দিনৰ মূৰত মাছেদি ভাত খাইছোঁ বহুতেই বেছি ভাল লাগিছে তো কি ক'ম আৰু চাই থাকক আৰু এই ভিডিঅ'টো মানে মই নেক্সট দিনা বনাইছোঁ আৰু যদি ভিডিঅ'টো চাই কালিৰ ভিডিঅ'টো চাই পাই যদি ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যি দেখালোঁ কালি ঠিক আছে আমি যদি তো যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগ পাবা ভিডিঅ'টো আজি বাই বাই নেক্সট ভিডিঅ'লৈ বহুত লগ বাই বাই